বোকাজানৰ খটখটিত তেল পৰিবাহী ট্ৰাকৰ পৰা অবৈধভাৱে তেল চুৰি অব্যাহত আৰক্ষীৰ নাকৰ তলতে চলি থাকে এই দুষ্কাৰ্য দুৰ্নীতিৰ সৈতে আপোচ নকৰা বিজেপি চৰকাৰৰ দিনতেই দুৰ্নীতিৰ পৈভৰ আশ্চৰ্যচকিত একাংশ চিন্তাশীল মহল সমগ্ৰ বিশ্বৰ সৈতে সংগতি ৰাখি কাৰ্বি আংলঙৰ ডিফুত উদযাপন আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্য সেৱন আৰু সৰবৰাহ বিৰোধী দিৱস ডিফুৰ ৰাজপথেৰে বাহিৰ কৰে সজাগতামূলক সমদল পশ্চিম কাৰ্বি আংলঙৰ হামৰেন আৰু বৈঠালাংছতো আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্য সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উদযাপন নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্জয়তা তেৰণপি আগবাঢ়িছো প্ৰথম খবৰলৈ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বোকাজান মহকুমাৰ এলেকাধীন খটখটিত তেল পৰিবাহী ট্ৰাকৰ পৰা অব্যাহত তেল চুৰি কাণ্ড খটখটি আৰক্ষীৰ নাকৰ তলতে অবৈধ পাৰ্কিঙত চলে এই অবৈধ কাৰ্য অবৈধভাৱে এদৰে তেল চুৰি সংঘটিত কৰাৰ লগতে জমা কৰা ঘৰত বহুবাৰ ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হ'ল যদিও বন্ধ হোৱা নাই সেনা আৰক্ষীয়ে দিনে ৰাতিয়ে গিজগিজাই থকা অঞ্চলত এইদৰে দুৰ্বৃত্তই চুৰি কাৰ্য সংঘটিত কৰে কেনেকৈ এয়া হৈছে ডাঙৰ প্ৰশ্ন হয় সেনা আৰক্ষীয়ে গিজগিজাই থকা খটখটিৰ এই অঞ্চলত দিন দুপৰতে এনে অবৈধ কাৰ্য সংঘটিত হোৱাৰ ঘটনা ইয়াৰ আগতে বহুবাৰ সংবাদ মাধ্যমত বিস্তাৰভাৱে প্ৰকাশ পোৱাৰ পিছতো কিয় বন্ধ নহয় এই অবৈধ তেল চুৰি কাৰ্য এয়া এই সময়ত 1 লাখ টকীয়া প্ৰশ্ন জানিব পৰা মতে মণিপুৰ ইম্ফললৈ যাব লগা এই তেলৰ ট্ৰাকসমূহ এইখিনি অঞ্চলতে হাৰি হাৰিকৈ পাৰ্কিং কৰি থাকে আৰু প্ৰতিখন ট্ৰাকৰ পৰা 200 পৰা 300 তেল উলিয়াই দুৰ্বৃত্তই বাকি খালি হোৱা পৰিমাণ পানী মিহলাই লৈ যায় মণিপুৰ ইম্ফলৰ বিঅচি সমূহলৈ এই কাৰ্য তেল চুৰে সংঘটিত কৰে অতি নিয়াৰিকৈ কাৰ ৰক্ষণাবেক্ষণত এইদৰে ধূৰ্ত চুৰে এইদৰে নিৰ্বিঘ্নে পথৰ দাঁতিতে এনে কাৰ্য সংঘটিত কৰিব পাৰে নে এনে কাৰ্য একাংশ আৰক্ষী আৰু পৰ্দাৰ আঁৰত থকা দুৰ্বৃত্তৰ মিলিভগত সম্ভৱ হয় যিকিয়েই নহওক সম্প্ৰতি এই তেল চুৰি কাণ্ডৰ সৈতে জড়িত কেইজনমান ধুৰন্ধৰৰ নাম ওলাইছে সেইসকল হৈছে লাল দিননাথ সতীশ দামোদৰ আৰু ৰাজু দুৰ্নীতিৰ সৈতে কোনোদিন আপোচ নকৰা কেন্দ্ৰ ৰাজ্য তথা কাৰ্বি পৰিষদলৈ বিজেপিৰ শাসন চলাৰ সময়ত এনে দুৰ্নীতি অব্যাহত থকাৰ কথা দেখি শুনিও চকুমুদা কুলিৰ ভাওত আছে বিজেপি চৰকাৰ বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ সমগ্ৰ বিশ্বৰ সৈতে সংগতি ৰাখি পূব কাৰ্বি আংলং জিলাৰ ডিফুত আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্য সেৱন আৰু সৰবৰাহ বিৰোধী অভিযান উদযাপন কৰা হয় কাৰ্বি আংলং জিলা স্বাস্থ্য সমিতি উদ্যোগত আৰু অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ সহযোগত উদযাপন কৰা এই কাৰ্যসূচীৰ আৰম্ভণিতে ডিফুৰ পথেৰে সজাগতামূলক সমদল উলিওৱা হয় সমগ্ৰ বিশ্বতে আজি যুৱচাম বৰবিস্বৰূপ নিচাযুক্ত দ্ৰব্য সামগ্ৰীৰ প্ৰতি দিনক দিনে বৰ্ধিত হোৱা আকৰ্ষণে বিশ্বক চিন্তিত কৰি তুলিছে আৰু যুৱচামক এই বৰবিহৰ কবলৰ পৰা মুক্ত কৰিবলৈ কৰা প্ৰয়াসৰ অংশস্বৰূপে সমগ্ৰ বিশ্বই বিগত 1989 চনৰ পৰা আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্য সেৱন আৰু সৰবৰাহ বিৰোধী দিৱস উদযাপন কৰি সজাগতামূলক তথা সমদল উলিয়াই যুৱচামক সচেতনতা প্ৰদান কৰি আহিছে I am the oldest person amongst this assembly. I don't want to celebrate it. আমি যেতিয়া এই গাৰ্জেনবিলাকে স্কুল কলেজত এডমিশ্যন দিব লগা হয় নহয় ল'ৰা ছোৱালীক সমদলৰ অন্তত ডিফু ক্লাবত অনুষ্ঠিত হয় এক গাম্ভীৰ্যপূৰ্ণ সভাত জিলা স্বাস্থ্য সমিতি আৰু অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ বিষয়ববীয়াৰ লগতে জিলা স্বাস্থ্য বিভাগৰ কৰ্মীসকল অংশগ্ৰহণ কৰে বিষয়াসকলে নিচাযুক্ত সামগ্ৰী সেৱনৰ ফলত কেনেকৈ জীৱন ধ্বংসৰ গৰাহত পৰিব পাৰে তাক বিস্তাৰভাৱে ভাষণত ব্যক্ত কৰে ষ্টেফান টেৰণৰ ৰিপৰ্ট কাট নিউজ সমগ্ৰ বিশ্বৰ লগতে পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেন আৰু বৈঠালাংছতো আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্য সেৱন আৰু সৰবৰাহ বিৰোধী দিৱসটি উদযাপন কৰা হয় পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেন আৰু বৈঠালাংছত আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্য সেৱন আৰু সৰবৰাহ দিৱসটি উদযাপন কৰা হয়
1989 চনৰ পৰা প্ৰতি বছৰে 26 জুন তাৰিখে সমগ্ৰ বিশ্বতে এই আন্তৰ্জাতিক নিচা দ্ৰব্য সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসটি উদযাপন কৰি আহিছে। এই দিৱসটিৰ লগত সংগতি ৰাখি পশ্চিম কাৰ্বি আংলং জিলা আৰক্ষী প্ৰশাসন, গাঁওৰক্ষী বাহিনী আৰু ভিন্ন সামাজিক সংগঠন, চৰকাৰী কৰ্মচাৰী তথা স্থানীয় ৰাইজৰ সহযোগত স্থানীয় বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰী এটি সমদল উলিওৱাৰ লগতে ড্ৰাগছ বিৰোধী শ্লোগান দিয়ে। হামৰেন নতুন বজাৰৰ পৰা পুৰণি বজাৰলৈ নিচাযুক্ত সামগ্ৰী সেৱন আৰু সৰবৰাহ বিৰোধী সজাগতামূলক সমদল বাহিৰ কৰা হয়। সমদলৰ অন্তত হামৰেন মাল্টি ইউটিলিটি বিল্ডিঙত অনুষ্ঠিত সভাত পশ্চিম কাৰ্বি আংলং জিলাৰ উপায়ুক্ত সৈয়দ ইফাকুৰ ৰহমান, আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰ, অতিৰিক্ত উপায়ুক্ত অনিল চন্দ্ৰ দাস, ডক্টৰ ক্লিমেণ্ট টেৰন আৰু হামৰেন আৰক্ষী বিষয়া চিৰাজ ইংটিয়ে নিচাযুক্ত সেৱনৰ ফলত হোৱা অপকাৰিতা আৰু অবৈধ সৰবৰাহ বিৰুদ্ধে আলোকপাত কৰি ভাষণ প্ৰদান কৰে। আজি বৈঠালাংচুৰ থানা আৰু আমাৰ ভিডিপি আৰু আমাৰ লোকেল আমাৰ যিসকল লোক আছে তেওঁলোকৰ সহযোগত আজি এণ্টি ড্ৰাগছ দিৱস আৰু সেই উপলক্ষে আজি আমি ৰেলীটো উলিয়াইছোঁ আৰু ইয়াত আমাৰ স্থানীয় যোনবোৰ স্কুল আছে তেওঁলোকেও সহযোগ কৰিছে আৰু লগতে আমি সকলোৱে ইয়াতে একগোট হৈ এটা যে এনেকুৱা ৰেলী এটা উলিয়াব পাৰিছোঁ তাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ। আৰু ইয়াৰ দ্বাৰা আমি জনাব বিচাৰিছোঁ যে আমাৰ এই ড্ৰাগছৰ কাৰণে যে এটা পৰিয়াল যে ধ্বংস হৈ গৈছে আৰু লগতে যে এটা পৰিয়াল ধ্বংস হোৱাৰ লগতে যে এটা জীৱনো যে ধ্বংস হৈ গৈছে, তে ইয়াত কিমান এটা ডাঙৰ এটা প্ৰভাৱ পৰি আছে আমাৰ সমাজত। আৰু সেইকাৰণে আমি বিচাৰোঁ এই ৰেলীটোৰ জৰিয়তে আমি এতিয়া প্ৰকাশ কৰিব বিচাৰোঁ, সমস্ত আমাৰ গোটেই অসমবাসী ৰাইজক আমি প্ৰকাশ কৰিব বিচাৰোঁ যে এই ড্ৰাগছটো যে কিমান আত্মঘাতী আৰু কিমান যে বিপদজনক এটা পৰিয়ালৰ কাৰণে বা এটা সমস্ত এটা গোটেই পৰিয়াল ধ্বংস হৈ যায়। আৰু সেইকাৰণে আমি বিচাৰিছোঁ যে এনেকুৱা এটা ৰেলীৰ জৰিয়তে যে সকলো সজাগ হয় আৰু যাতে সকলোৱে আগবাঢ়ি আহে, আমাৰ লগত একগোট হৈ সকলোৱে যে আমাক সহযোগ কৰে যে আমি এই ড্ৰাগছবোৰৰ পৰা যে আমি পৰিত্ৰাণ পাব পাৰোঁ, তাৰ কাৰণে আমি এটা চেষ্টা কৰিছোঁ যাতে আমি সফল হ'ব পাৰোঁ। তাৰ কাৰণে আমি আপোনালোকৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে আপোনালোকৰ যি ওচৰ পাজৰ যিসকল লোক আছে বা যিয়ে এতিয়ালৈকে ড্ৰাগছ সেৱন কৰি আছে বা তেনেকুৱা যিসকল এডিক্ট হৈ আছে তেওঁলোকক সেইবোৰৰ পৰা যে আঁতৰাই ৰাখে, তাৰ কাৰণে আমি এই ৰেলীটো আগবঢ়াইছোঁ যাতে আপোনালোকো সজাগ হওক ইয়াৰ জৰিয়তে। ধন্যবাদ। হামৰেনৰ পৰা সুন্দৰ ক্ৰ' আৰু বঠাত লাংচৰ পৰা জাছন ইংহে ৰিপৰ্ট, কাট নিউজ। চৰকাৰী ধনৰ মহা অপচয়, সবকা সাথ সবকা বিকাশ। বিজেপি চৰকাৰৰ দৃষ্টিগোচৰ হোৱা নাই বছৰ বছৰ ধৰি অৰ্থ সমাপ্তি হৈ পৰি থকা কাৰ্বি স্বায়ত্ত পৰিষদৰ অধীনস্থ বন বিভাগৰ ফুলনিবিদ কাৰ্যালয়। বিগত 2008-2009 বৰ্ষৰ NBM আঁচনিৰ অধীনত জিলা বন বিভাগৰ অধীনস্থ ফুলনিবিদ কাৰ্যালয় নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল। কোনোমতে তলৰ মজিয়াৰ অংশৰ পৰা ওপৰলৈ দেৱাল গঠা কাম সম্পূৰ্ণ শেষ কৰি ওপৰত টিনপাত দিয়াৰ বাবে ষ্টীলৰ ফ্ৰেম থিয় কৰা হ'ল। কিন্তু আজি প্ৰায় 20 বছৰতো সম্পূৰ্ণ কৰা নহ'ল কোনো দলৰ চৰকাৰে। যোৱা কংগ্ৰেছৰ 15 বছৰীয়া বিকাশৰে অংশ আৰু পৰিষদৰ তদানীন্তন বন বিভাগৰ কাৰ্যবাহী সদস্য হেমাৰী তেৰণৰ দিনত আৰম্ভ কৰা হৈছিল এই কাৰ্যালয় নিৰ্মাণৰ কাম। কাৰ্যবাহী সদস্যগৰাকীৰ নিধন হোৱাৰ পিছত কি কংগ্ৰেছ কি বিজেপি চৰকাৰে সমূলি দৃষ্টি দিয়া নহ'ল এই অৰ্ধ সমাপ্তি কাৰ্যালয়ক সম্পূৰ্ণ কৰাৰ বাবে। সেয়েহে অৰ্ধ সমাপ্তি এই কাৰ্যালয় মাথোন দাঁত নিকটাই পৰি ৰ'ল পৰিষদ চৰকাৰৰ চৰম অৱহেলা আৰু বঞ্চনা তথা দায়িত্বৰ প্ৰতি গা এৰি দিয়া চৰকাৰৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ উদাহৰণ দাঙি ধৰিবলৈ। ব্যুৰ' ৰিপৰ্ট, কাট নিউজ। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। Come live, come and test drive Nissan New Star India. Visit a nearest dealer at Dhanbi Motors, authorized dealer of Nissan, 80 Road, Kutikala, opposite number 2 petrol pump, Hypergaon, Nagaon, 782002, Assam. With attractive offers of the month, Microactive, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000. Tarano XLDO special offers up to 2 lakh.
along with special offers for doctor. Check on the given screen. For more details, contact sales consultant Vishnu Tiso 9365 454415 9954 793905. Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Ronkelan, near Don Bosco School Lifu, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালৈ খটখটিত খুৰা ব্যৱসায় মূলসিং ৰাথোৰৰ হত্যাৰ অভিযোগত জড়িত দুজন ব্যক্তিক ডিমাপুৰৰ পৰা কৰায়ত্ব কৰিবলৈ সক্ষম হয় খটখটিৰ আৰক্ষী ৰাথোৰ হত্যাৰ ঘটনাৰ সৈতে জড়িত মুঠ 7জন দুৰ্বৃত্তৰ মাজত 2জনক গ্ৰেপ্তাৰ হোৱাৰ পিছতে বাকি 5জন দুৰ্বৃত্তক কৰায়ত্বৰ বাবে আৰক্ষীয়ে দিনে নিশাই তদন্ত কাৰ্য অব্যাহত ৰাখিছে উল্লেখযোগ্য যে ডিমাপুৰৰ পৰা খটখটিৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ধৃত লোকজন ক্ৰমে বালিজানৰ খানবস্তিৰ মহম্মদ আজিজুল ইছলাম বয়স 27 ডিমাপুৰ সেৱাক ৰিঅ' কলনীৰ নিতেশ ঠাকুৰ বয়স 27 বুলি চিনাক্ত কৰিছে ধৃত ব্যক্তি দুজনৰ বিৰুদ্ধে 84/19/U/S 120B 396 IPC R/W SEC 27 ARM ACT নম্বৰ কেছ ৰুজু কৰিছে আৰু আন 5জনকো গ্ৰেপ্তাৰৰ বাবে সম্প্ৰতি খটখটি আৰক্ষীৰ জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে বুকাজনৰ পৰা আনন্দৰাঙৰ ৰিপৰ্ট কাট নিউজ ছাত্ৰ এজনক প্ৰয়োজন মুঠ 70,000 টকা বিকাশজ্যোতি ভাগৱতী নামৰ এইজন ছাত্ৰ ইণ্ডোনেছিয়াৰ বালিত অনুষ্ঠিতব্য এছিয়া ৱৰ্ল্ড মডেল ইউনাইটেড নেশ্যনৰ ছেমিনাৰত ভাৰতৰ হৈ প্ৰতিনিধিত্বৰ সুযোগ পাইছে অৰ্থৰ অভাৱত ইণ্ডোনেছিয়ালৈ যাবৰ বাবে যাৱতীয় কাগজ পত্ৰ সম্পন্ন কৰাৰ বাবদ এই পৰিমাণৰ লাগতিয়াল টকাৰ অভাৱত এতিয়াও আগবাঢ়িব পৰা নাই সেই সদাশয় ব্যক্তিৰ পৰা অৰ্থ সাহায্য বিচাৰিছে ছাত্ৰজনে চলিত বৰ্ষৰ 13 পৰা 16 নৱেম্বৰলৈ ইণ্ডোনেছিয়া বালিত অনুষ্ঠিতব্য এছিয়া ৱৰ্ল্ড মডেল ইউনাইটেড নেশ্যনৰ ছেমিনাৰত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰাৰ বাবে আমন্ত্ৰণ লাভ কৰিছে কাৰ্বি আংলঙৰ ডিলাইস্থিত কটন ফাৰ্মৰ প্ৰয়াত কৰ্মচাৰী তৰুণ চন্দ্ৰ ভাগৱতীৰ পুত্ৰ বিকাশজ্যোতি ভাগৱতী মেঘালয় সায়েন্স এণ্ড টেকনলজি বিশ্ববিদ্যালয়ত BSc মাইক্ৰ'বায়'লজিৰ ছাত্ৰ বিকাশজ্যোতি এতিয়া আন্তৰ্জাতিক পৰ্যায়ৰ ছেমিনাৰত সুবিধা পায়ো টকাৰ অভাৱত থমকি ৰ'ব লগা হৈছে আনহাতে যাৱতীয় কাগজ পত্ৰৰ লগত ফিজ আদি জমা দিব লাগে অহা 7 জুলাইৰ আগত কোনো সদাশয় ব্যক্তিসকলে মিলি এইখিনি সাহায্য আগবঢ়ালেহে বিশ্বজ্যোতিয়ে ছেমিনাৰত অংশগ্ৰহণ কৰি ৰাজ্যলৈ সুনাম আনিব পাৰিব আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ